নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 এম জি ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এচিজাম চিৰাপ। এই চিৰাপটো কি কামত ব্যৱহাৰ কৰা হয়, কম্পজিশ্যন কি, MRP কিমান, ছাইড ইফেক্ট কি আদি বিষয়ে বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাওঁ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এচিজাম চিৰাপটো চুগাৰ ফ্ৰী হয় আৰু এই চিৰাপটো অসমত বনোৱা কোম্পানী হয়। ইয়াৰ মূল্য হ'ল 82 টকা 36 পইচা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। আৰু ইয়াৰ কোম্পানীটোৰ নাম হ'ল আছাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড, AK আজাদ ৰোড, গুৱাহাটী। তো এই এচিজাম চিৰাপটো 200 ml পেক হয় আৰু এই চিৰাপটো ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব, সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। বন্ধুসকল, এই চিৰাপটো ডাইজেষ্টিভ আৰু এনজাইম চিৰাপ হয়। যিসকল লোকৰ পেটৰ সমস্যা হয়, সদায় পেট ফুলি থাকে, হজম নহয়, খাদ্য খাবলৈ মন নাযায়, ভোক একেবাৰে নালাগে, নাইবা ফ্লাটুলাছ সমস্যা হ'লে, যেনে গেছ অতিৰিক্ত বাঢ়িলে, পেট ফুলি উঠিলে, গেছৰ পৰিমাণ অতি বেছিকৈ হ'লে, মানে কণ্টিনিউ হৈ থাকিলে, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই এচিজাম চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, যিকোনো ধৰণৰ ষ্টমাচ পেইন, পেটৰ বিষ, গেষ্ট্ৰিক প্ৰব্লেম আদি ঠিক কৰাৰ কাৰণে এই চিৰাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো বন্ধুসকল, যিসকল লোকৰ হেচকিৰ প্ৰব্লেম আছে, সদায় হেচকি হৈ থাকে, তেনে ক্ষেত্ৰত আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ হেচকি বন্ধ কৰাৰ কাৰণে এই চিৰাপে বহুত কাম কৰে। তো বন্ধুসকল, এই চিৰাপটো ব্যৱহাৰ কৰাৰ ফলত কমন ছাইড ইফেক্ট হ'ব পাৰে, যেনেকৈ বমিৰ ভাৱ, স্কিন প্ৰব্লেম, পাতল পায়খানা, পেটৰ বিষ আদি এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিলে আপোনালোকে ডক্টৰৰ ওচৰলৈ যাব আৰু এই চিৰাপটো খুৱাবলৈ বন্ধ কৰিব। তো বন্ধুসকল, ল'ৰা ছোৱালীৰ বাবে 5 ml কৈ দিনত দুবাৰকৈ খাবলৈ দিব খোৱাৰ পিছত, আৰু এডালৰ কাৰণে 10 ml কৈ দিনত দুবাৰকৈ অথবা ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।